এভৰিৱান আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিছোঁ যিহেতু আজি জন্মাষ্টমী আৰু বহুতে হয়তো গম পায়ে আমাৰ যিহেতু ৰাইজৰ নামঘৰ ভাগ আমাৰ ঘৰৰ সন্মুখতে আছে সেইকাৰণে ঘৰত আকৌ বেলেগকৈ জন্মাষ্টমী আয়োজন কৰা নাই তাতে যিহেতু সকলোখিনি কৰা হ'ব আৰু তাতে আমি সকলোখিনিয়ে সহযোগ কৰিমেই আৰু দেউতাই লগতে আৰু দুগৰাকীমান আছে কিবাকিবি কৰি আছে সেইকাৰণে মায়ে চাহ জলপানৰ ব্যৱস্থা কৰিছে আৰু মায়ে কিবা এটা বনাই আছে কি বনাই আছে আপোনালোকক দেখাইছোঁ যেহেতু ওচৰতে আইতা দুগৰাকীও আছে আইতা দুগৰাকীকো মাতিছোঁ বুলি কৈছে তেন্তে বলক মায়ে কি বনায় আৰু মোক ইগন'ৰ কৰিব ৰাইজ মই এতিয়া আমাৰ মায়ে ভাত পিঠা বনাই আছে দেই ভকতক খুৱাবলৈ আৰু বেকগ্ৰাউণ্ডটো ৰাইজ ইগন'ৰ কৰিব একদম বেয়া হৈ আছে যিহেতু বাহিৰতে বনাইছে এয়া এইখিনি হৈছেগৈ আৰু মানে বনাব লৈছেহে আৰু এইফালে এয়া আইতাহঁত আহি গ'ল আৰু মায়ে জলপান খাবলৈ দিছে আইতাফালে চাই দিয়ক কেনেকুৱা হৈছে আইতা প্ৰসাদ ৰেডি কৰি আছে আৰু এইফালে দেউতাহঁত অহাৰ পিছত মায়ে এইফালে প্ৰসাদ জলপান চাহ এনেকৈ খাবলৈ দিছে আৰু এয়া ৰাতিপুৱাৰে ভিডিঅ' ক্লিপ হয় আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কেনেকৈ আয়োজন কৰিছে জন্মাষ্টমী জনাবলৈ নাপাহৰিব